হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে। মই আবিদা আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই কাম কাজ শেষ হৈ গ'ল, কাপোৰ কানি ধোৱা শেষ। এতিয়া আহিছোঁ পাকঘৰত। এতিয়া ৰাতি এজৰ আব্বাই আহিছে। ৰাতিপুৱাই কলফুল লৈ আহিছে। কলফুল লৈ ভাজি বনাম। আপোনালোকে ভিডিঅ'টো চাব আৰু কেনেদৰে জনাব। সময়তে মোৰ মা কল কৰিলে, সেইকাৰণে আপোনালোকৰ ওচৰলৈ মই কলফুলৰ ভাজিটো দেখাব নোৱাৰিলোঁ। বেয়া নাপাব, মই বেলেগ এদিন দেখাম। আজি যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকৰ ওচৰলৈ শ্বেয়াৰ কৰিলোঁ। নহ'লে ভিডিঅ'টো চাই থাকিব দেই। দুয়ো বাপ বেটা গৈ বজাৰৰ পৰা নতুন চাইকেল আনিলে। আৱাজৰটো পূৰা ফূৰ্তি লাগি আছে। গোটেই দিন চাইকেল চলা শিকি আছে। আৰু বাপেকে যিমান দিন আছে ঘৰত সেইকেইটা সেই দিনকেইটাত সি চাইকেলখন চলা শিকিব। আৰু নাজানাও নহয়, সৰুতে এটা নানাই দিছিলে, মোৰ আব্বাই সৰু চাইকেল এখন কিনি দিছিল। কিন্তু সেইখন শিকিব নোৱাৰিলে, ঠেলি নি এনেই চাইকেলখন বেয়া কৰি দিলে। কিন্তু এতিয়া দেখিছোঁ যে 2-3 দিনৰ ভিতৰতে সেই চাইকেলখন শিকিব পাৰিছে। আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল কমেণ্টত জনাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব প্লিজ।